গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠিছোঁ আৰু শুই উঠি পিনে অকণমান ৰাতিপুৱা মানে খোজ কাঢ়িবলৈ যাওঁ। মৰ্ণিং ৱাক বুলি কয় আৰু গৈ থাকোঁ। দৰ্জা খুলিছোঁ আৰু খুলি লওঁ, দৰ্জাকেইখন খুলি লওঁ, গ্ৰিলখন খুলিছোঁ। গৈ লাহে লাহে অকণমান খোজকাঢ়িব লাগে সদায়। এয়া গেটখন খুলিম আৰু ৰাতিপুৱা অকণমান শুই উঠি খোজকাঢ়িব লাগে। তাকে অকণমান খোজকাঢ়োঁ। গৈ আছোঁ। লগৰ দুজনৰ আহি আছে। লগৰ দুজনক আকৌ আধা বাটত লগ কৰোঁ। লগৰ দুজনক লগ কৰি পিনে যাওঁ।
গড়মূৰ যোৰহাট গড়মূৰ নতুনকৈ তেল ডিপু এটা খুলিছে। আহি গড়মূৰ তেল ডিপু পাই গ'লহি আৰু আমনি লাগি গৈছে দেই। বহুত ডোখৰ আহিলোঁ। আহি এইডোখৰ গড়মূৰ তিনিআলি ওচৰ পাইছোঁহি আৰু তেল ডিপুটো খুলিছে, নতুনকৈ খুলিছে। ভালেই হৈছে, আমাৰ কাৰণে ভাল হৈছে তেল ডিপুটো। নহ'লে বহুত ডোখৰ যাব লাগে তেল ভৰাবলৈ। ইমান ডোখৰ পাৰ চৰাই ধুনীয়া লাগিছে। এইটো ঘনচিকা চৰাই কিছুমান দেখিছিলোঁ, ঘনচিকা চৰাই দেখিবলৈ নাই। এতিয়া মানে বহুত ঘনচিকা চৰাই দেখিছোঁ দেই, আজিহে দেখিছোঁ ঘনচিকা চৰাই। এতিয়া বহুতো মানুহ ওলাইছে আৰু ৰাতিপুৱা খোজকাঢ়িবলৈ আহে মানুহ। ব্ৰেকফাষ্ট কৰিছোঁ। ব্ৰেকফাষ্ট বুলি নহয় আৰু এইটো ব্ৰেকফাষ্ট বুলি নকৈছোঁ। হৰলিক্স অকণ ব্ৰেড বাটাৰ অকণ খাই লওঁ। শাওণ মাহ বৰ ৰাখিছোঁ, নাই একমাহ বৰ দেই। বইল ভাতে খাইছোঁ আৰু নোৱাৰিগৈ। ইমান ৰ'দ। ত্ৰিপাল দিলেও কাম নাই। মানুহকে তলতহে আকৌ চিমেণ্ট গুলিবলৈ ক'লোঁ, ডিছ ভাঙি গ'লগৈ। সৰুৱা খেতি জলকীয়াহে আছে অকল দেই, জলকীয়া বেঙেনা আছে। ইমান ৰ'দ, মানুহকেইজনৰ তলতেহে কাম কৰিব ক'লোঁ। তলতে কৰক, ওপৰতনো কিমান কৰিব, ৰ'দত নোৱাৰে নহয় কৰিবলৈ। আমাৰ এইটো হেৰিয়া লাগি আছে এজন ককাইদেউ এলাহ লাগি গৈছেগৈ। কৈছে আৰু ৰ'দ দিলে কাম কৰিব নোৱাৰি বোলে। তাকো ছোৱালীজনীও গৰম উঠিছে বুলি কৈছে, খেলি দিলে। টেঙা চৰবত অকণ দিছোঁ বনাই, টেঙা চৰবত অকণ দিছোঁ। তাৰ গৰমত থাকিব পৰা নাই। টেঙা চৰবত অকণ, আকৌ সন্ধিয়া পুৰা বৰষুণ, বতাহ বৰষুণ সন্ধিয়া। দোকানখনতে আহিলোঁ, লাইট নাই। তাকে অকণমান ইয়াতে অকণমান আড্ডা বুলি কয়, তাকে অকণমান আড্ডা মাৰিম আৰু এতিয়া। বৰষুণ বতাহ দিছে, ধুনীয়া লাগিছে, বহুত বতাহ দিছে। দোকানখনতে অকণমান আড্ডা মাৰিম বুলি ৰ'লোঁ আৰু সন্ধিয়াবেলা কিনো কৰিম, আড্ডাকে মাৰোঁ। ওলাই যাবলৈও ক'তো কাম নাই, আড্ডাকে মাৰিম আৰু এতিয়া। সেইবোৰকে কৰি আছোঁ আৰু দোকানত বহি ইটো কৰিছে, আড্ডা মাৰি আছোঁ। আড্ডাটো মেইন আৰু আড্ডা মাৰিব লাগে অলপ সন্ধিয়া সময়ত। চব কামৰ পৰা আহে ল'ৰাবোৰ, দোকানতে বহে, এনেই আড্ডা মাৰি আছোঁ অকণমান আৰু কিনো কৰিব। 7:30মান বাজিছে নেকি, ঘৰলৈ যাম আৰু অলপ দেৰি, 8টা বজাত আৰু। ঘৰলৈ আহি পিনে আৰু বইল ভাত, ছোৱালী আকৌ কিনো মটনৰ খেল ধৰাইছে, চেণ্টাৰ ফ্ৰেছ এটা লৈ আনিছিলোঁ, লুকাই দিছে কোনটো হাতত আছে সেইটো চাবলৈ কৈছে তাই। বইল ভাতখন খালোঁ, খোৱাটো নেদেখালোঁ আৰু। এতিয়া শুওঁ আৰু দেই গাইছ, গুড মৰ্ণিংহে ওলাইছে, গুড নাইট। বেলি বুলি নিচিনাহে লাগিলে লাইটটো। তাকে আৰু শুওঁ আৰু। ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু দেই চেনেলটো।